এই যে ব্যক্তিজনে মানে পুলিচ বিষয়াজনে ইমানকে চিঞৰি 10, 12, 13 কিয় কৰি আছে বাৰু আপোনালোকে বুজিব পাৰিছেনে বা ধৰিব পাৰিছেনে অকমান গেছ কৰকচোন কিয় কৈছে আৰু অকমান চাই লওক ভিডিঅ' ফুটেজটো তাৰপিছত গেছ কৰক এইজন বিষয়াই কিয় এনেকে কাউন্টিং কৰি আছে মানে আচলতে হৈছে কি আৰু কমেন্ট কৰি জনাব তো এতিয়া বুজাসকলে নিশ্চয় বুজি পাই গ'ল আচলতে কি হৈ আছে তাত আচলতে তাত হৈ আছে নিলাম মানে অকশ্যন সো গতিকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি কথা পাতিম অকশ্যন নিলাম যি নিলাম পুলিচে কৰে আৰু পুলিচে কি বস্তু নিলাম কৰিছে তাত সেই নিলামটো হৈছে বাইকৰ নিলাম তো বাইকৰ নিলাম পুলিচে কিয় কৰিবলগীয়া হ'ল বা কিয় কৰে প্ৰশাসনৰ ফালৰ পৰা সেই কথাটো আমি জানিম আমি বহুতেই কিছুমান ভুলৰ কাৰণে বা আমাৰ কিছুমান অৱহেলাৰ কাৰণে আমি বাইকৰ ইঞ্চুৰেঞ্চ নকৰোঁ বাইকৰ আপোনাৰ যি ডকুমেণ্টছ মানে ৰেজিষ্ট্ৰেশ্যন ক্লিয়াৰলি লাগে সেইবিলাক আমি নকৰোঁ আৰু দুৰ্ঘটনাগ্ৰস্ত কিছুমান বাইক এনেকুৱা ধৰণৰ বহুত প্ৰকাৰ আছে যিটো প্ৰকাৰে এই থানালৈ বাইকবিলাক আহে বা পুলিচে জব্দ কৰে কিবা ইলিগেল পালে জব্দ কৰাৰ পিছত সেই বাইকখিনি থানাত ৰাখে আৰু বহুত দিন পেলাই থোৱাৰ পিছত তাৰ যি অৰিজিনেল যিজন ব্যক্তি মালিক হয় বাইকৰ সেই মালিকজন বা যি আনিছিলে সিহঁতে মানে কোনো এজনে যদি নাহে থানালৈ বা কোনো ৰিপৰ্ট নাই একো খবৰ নাই কেইবাবছৰ পোৱাৰ পিছত এনেও বাইকখিনি বেয়া হৈ যাব তাতকৈও সেই বাইকখিনি যদি ভাল কণ্ডিশ্যনত থাকে তাক ৰিইউজ কোনোবা এজন ব্যক্তিয়ে যাতে ল'ব পাৰে বা কম দামতে ল'ব পাৰে সেইখিনি কথা ভাবি এই বাইকখিনি নিলাম কৰা হয় নিলামত অপেন খোলা থাকে আপুনি যিমান দাম হ'লেও ল'ব পাৰিব যদি তাতকৈ দামত আৰু কোনো এজন কাষ্টমাৰ নোলায় আপোনালোকে নিলাম মানে কি জানেই যিকোনো বস্তু প্ৰাইচ এটা মিনিমাম কিবা এটা ৰখা হয় তাৰপাছত সেইটো প্ৰাইচ যিসকলে নিলাম কৰি সিহঁতি নিৰ্ধাৰিত নকৰে সেই প্ৰাইচটো কাষ্টমাৰে নিৰ্ধাৰিত কৰিব যোনে কিনিব বিচাৰে তেখেতলোকে কোনে সবচে বেছি হাইয়েষ্ট দাম দিব পাৰিব যিজন ব্যক্তিয়ে হাইয়েষ্ট দাম দিব পাৰিব সেইজন ব্যক্তিকে ফাইনেলি প্ৰতিটো বস্তু দি দিয়া হয় আগতীয়াকৈ কোনো এটা মাপ মানে নিৰ্ধাৰণ কৰা নাথাকে বা দাম এটা কোৱা নাথাকে যে এইটো দাম পালে দিম সেইখিনি বস্তু নহয় মানে সো গতিকে এই মই যিটো নিলামৰ কথা দেখুৱাইছোঁ এটা এইটো ফেচবুকৰ উৎসৰ পৰা মই পোৱা এই নিলামটো হৈছে আচলতে হাউলি পুলিচ ষ্টেচনৰ এটা নিলাম হয় য'ত সবচে দাম কোনখন বাইকৰ হৈছে জানেনে সবচে দামত বিক্ৰী হৈছে পালচাৰ বাইক তো পালচাৰ বাইকৰ মানে ডিমাণ্ড এতিয়াও বহুত আছে
যাওক পয়সা সরকারের হবে নাই 64, 65, 65 back, 65 more, 65 2, 65 3, 66, 66, 67, 67, 1, 67, 2, 64, কব একটা রাখছি মানে 10-12 করতে ডিজাইন করলে হবে আর বলি সাইড পেপার তুলো ব্যাটারি লাগবা পারে ব্যাটারি নাই আপনার আগে হেডলাইট নাই সরকারের ব্যাপার তো আপনার 10,000 টাকা হয়ে যাবে 10-12,000 টাকা ডিলারও দি দিব পালচাৰ বাইকৰ ডিমাণ্ড এতিয়াও কমা নাই, ডিমাণ্ড বহুত হৈ আছে মানে। গতিকে আৰু গাড়ী হয়তো নিলামী হয়, মই পাৰিলে চেষ্টা কৰিম আৰু এই নিলামৰ বিষয়ে ভিডিঅ' দিবৰ কাৰণে। আৰু আপোনালোকে গুগলত চাৰ্চ কৰিব, আপডেট ল'ব পাৰিব থানাবিলাকত কেতিয়া এটা ছিজনত কৰা হয় বা কেইবছৰ 2 বছৰ মূৰে 3 বছৰ মূৰে এনেকৈ এটা মানে ছিজন থাকে, যিটো ছিজনত কৰা হয় আপোনালোকে লোকেল থানাত গৈ খবৰ লগাব। আপোনালোকৰ যদি ইচ্ছা আছে তেনেকৈ নিলামৰ বাইক আপোনালোকেও থানাৰ পৰা কিনিব পাৰিব। গতিকে আপডেট হৈ থাকিব আৰু আপোনালোকে যদি ইচ্ছা আছে তেতিয়াহ'লে নিশ্চয় পাই যাব।